Hello and welcome to our platform. Our platform lo saboke swagatom janaisu. Will GT cutoff 2025 really decrease? GT cutoff 2025 সঁচাকে হ্ৰাস পাবনে কমিবনে? এই প্ৰশ্নৰ উত্তৰটো দিব কাৰণে আজি এই ভিডিঅ'টো লৈ আহিছো। বলক দেৰি নকৰাকে পলম নকৰাকে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। আচ্ছা, GT cutoff 2025 যেটো আমি যিসকল আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ পৰীক্ষা দিছে সেই কাটঅফটো খসাকে হ্ৰাস পাবনে যদি পায় কেনেকৈ পাব বা যদি নাপায় কিয় নাপায় আমি জানো যে শিফট 1ত মানে ৰাতিপুৱা যেটো পৰীক্ষা হৈছিল তাতে ক্যান্ডিডেট আছিল 39224 অৰ্থাৎ 100% ক্যান্ডিডেট টোটাল ক্যান্ডিডেট এখিনি তো এপিয়াৰ্ড ক্যান্ডিডেট আছিল 35757 অৰ্থাৎ 91.1% ক্যান্ডিডেটে পৰীক্ষা দিছিল আৰু এবসেন্ট আছিল 3467 8.9%। এতিয়া ইয়াৰ ওপৰত ভিত্তি কৰি যদি আমি এনালাইসিসটো চাও পোষ্ট যদি চাও আমি 8004 8004টা পোষ্ট আছিল আপোনাৰ প্ৰভিন্সিয়ালাইজড স্কুলত আৰু 2226টা পোষ্ট আছে আপোনাৰ গভৰ্নমেন্ট স্কুলত অৰ্থাৎ 8230টা টোটাল পোষ্ট আছে গ্ৰেজুৱেট টিচাৰৰ কাৰণে। এতিয়া এপিয়াৰ্ড ক্যান্ডিডেট খিনি যদি আমি লক্ষ্য কৰো তেতিয়া দেখা যায় যে 35757 জন ক্যান্ডিডেট এপিয়াৰ্ড হৈছে তাৰে 8230টা পোষ্টক যদি আমি ডিভাইড কৰো তেতিয়া গম পাও 4.3 আহে। সো গতিকে ইয়াৰ পৰা এটা কথা কব পাৰো যে এটা পোষ্টৰ এগেইনষ্টত 4.3 জন ব্যক্তি আছে। এতিয়া সব এইখিনি ক্যান্ডিডেট এপিয়াৰ্ড হৈছে এপিয়াৰ্ড ক্যান্ডিডেটৰ ভিতৰত কিমানখিনি ক্যান্ডিডেট আছে যিসকলে ভালকে প্ৰিপাৰেচন কৰিছে অৰ্থাৎ প্ৰিপেয়াৰ্ড ক্যান্ডিডেট মই 60% ক্যান্ডিডেট প্ৰিপেয়াৰ্ড বুলি লৈছো অৰ্থাৎ ইয়াৰ যদি 60% ওলাও তেতিয়া গম পাও 21454 candidate prepared candidate. Therefore 21454 যদি আমি 8230 ৰে ডিভাইড কৰো তেতিয়া 2.6 পাম অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত 2.6 মানে 2.6 জন ব্যক্তি আহি আছে আলটিমেটলি এজ এ 1:2 অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত দুজনকে মাতিব যদি ইয়াতে লক্ষ্য কৰো তেতিয়া দেখা যায় যে যিমানখিনি ষ্টুডেন্টে ভালকে প্ৰিপেয়াৰ্ড কৰিছে সকলোখিনিকে প্ৰথম 1:2 মাতিব আৰু যদি কাটঅফলৈ লক্ষ্য কৰো তেতিয়া দেখা যায় যে 45% হ'ব পাৰে বুলি মোৰ এটা এক্সপেক্টেশন 45% হ'ব পাৰে অৰ্থাৎ 63 মাৰ্কস হ'ব পাৰে। এতিয়া এইখিনি মই 50% দিলো হয় মই দিয়া নাই কাৰণ নেগেটিভ মাৰ্কিং আছে হেতু কাৰণে মই দিয়া নাই। এতিয়া সব যে ইয়াতে ওয়েল প্ৰিপেয়াৰ্ড বা প্ৰিপেয়াৰ্ড যিসকল আছিল সেইসমূহ 60% মই লৈছো বাকি 40% প্ৰিপেয়াৰ কিয় নহয় তেওঁলোকে প্ৰিপেয়াৰ্ড কিয় কৰিব পৰা নাই প্ৰিপাৰেচন কিয় চলাব পৰা নাই could not prepare কারণ as in service তেওঁলোকে এলপি স্কুলত চাকৰি কৰি আছে নহলে ইউপিত কৰি আছে অন্য কিবা কিবি কৰি আছে প্ৰাইভেট সেক্টৰত লাগি আছে সেলফ ডিপেন্ডেন্ট হয় নিজৰ ওপৰত ডিপেন্ড কৰি আছে অৰ্থাৎ মানে ফাদাৰ মাদাৰৰ ওপৰত ডিপেন্ডেন্ট নহয় ফ্যামিলি আছে তেওঁলোকৰ সাডেন এক্সাম ডেটটো দিয়া হৈছিল কাৰণ সকলোৱে ভাবি আছিল যে পৰীক্ষা কেতিয়া হ'ব সাডেনলি ডেটটো দিয়া হৈছিল ম্যাথমেটিক্স সাডেনলি এড কৰা হৈছে আৰু এটা ইম্পৰ্টেন্ট কথা হৈছে যে 2024 ত যিসকলে পৰীক্ষা দিছে বিএডৰ তেওঁলোকৰ পৰীক্ষাটো ভালকে লক্ষ্য কৰক তেওঁলোকৰ পৰীক্ষা সেই আগষ্ট সেপ্টেম্বৰ হেতু টাইমতহে হৈছিল গতিকে কিমান এটা ভাল প্ৰিপাৰেচন তেওঁলোকো লব পৰা নাই কাৰণ এইসমূহ ক্যান্ডিডেটটো এড হৈছে কাৰণ তেওঁলোকৰ ৰিজাল্ট দি দিছিলে এপ্লাই কৰাৰ আগতে। কিন্তু মই কও এইখিনি যিখিনি লিখিছো কুড নট প্ৰিপেয়াৰ মই কৈছো যে ইয়াৰ ভিতৰত কোন ক্যান্ডিডেট আছে যিবিলাক এক্সেপচনেল হয় যিসকলে প্ৰিপাৰেচন চলাইছে এটা কথা মনত ৰাখিব এক্সেপচনেলস আৰ অলৱেজ এক্সেপচনেল যিসকলে প্ৰিপাৰেচন কৰিছে তেওঁলোকে সদায় এক্সেপচন আৰু তেওঁলোক 60%ৰ মাজতে ইয়াতে এলপিপি প্ৰিপেয়াৰ যিসকল বা যিসমূহ ব্যক্তি এটা ৰাখিছো তেওঁলোকো যদি কোনোবা প্ৰিপাৰেচন কৰিছে ডেফিনেটলি তেওঁলোক সেই 60% আহিব। তো আলটিমেটলি এইখিনিৰ পৰা মোৰ এটোৱে কথা যে 63 মাৰ্কসৰ আশে-পাশে যিসকল আছে তেওঁলোকে গুটে সিলেকশন হ'ব লাগে মোৰ এটা আশা। সো দিস ইজ এন হাইপোথেটিকেল ক্যালকুলেশন মই এটো আপোনালোকক সদায় কৈয়ে আহো গতিকে আপোনালোক সবকে ধন্যবাদ জ্ঞাপন কৰিছো ভিডিঅটো চোৱাৰ কাৰণে।